হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? মই পূজাৰ ব্লগৰ আৰু এটা নতুন ভিডিঅ'লৈ সকলোকে বহু দিনৰ পাছত স্বাগতম জনাইছোঁ। মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰিলো। আৰু এতিয়া আজি ধুনীয়াজনী হৈ আছোঁ ভাবিছেই চাগে। আৰু মই এতিয়া যাওঁ লাদৈগড়, মানে কিবা কিবি অলপ কাম আছে মোৰ, যিহেতু এক্সাম পালেহি। চ' কাগজ চাগজ আনিবলগীয়া আছে, তালৈ যাওঁ বুলি ভাবিছোঁ। তেন্তে ব'লক আজি আপোনালোককো লৈ যাওঁ। আৰু কিবা এটা চিক্ৰেট আছে, মানে ভিডিঅ'টো মই কাইলৈ দিম, কিন্তু ভাবিছোঁ আজিৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি থওঁ অলপকৈ। চ' আজি চাই থাককচোন, আৰু লগৰ দুজনী যাব আৰু তাহাঁতৰ লগতে যাম। তেন্তে ব'লক আজি ভিডিঅ'টো ভাবিছোঁ আজি আৰম্ভ কৰি থওঁ আৰু, কিন্তু মই ভিডিঅ'টো কাইলৈহে দিম। চাই থাকিব দেই সম্পূৰ্ণ ভিডিঅ'টো। চ' আমি পালোহি আৰু আমাৰ কাম যি আছিলে সম্পূৰ্ণ হ'ল বাৰু। আৰু এইফালে চবেই ফটো মাৰি আছে, তাহাঁতি পূৰা ব্যস্ত ফটো মৰাত। আৰু বেছি তাত ভিডিঅ' কৰিবলৈ লাজ লাগিলে, মানে মানুহ ধেৰ আছিলে যে। আৰু যিহেতু নতুনকৈ মই ব্লগ ষ্টাৰ্ট কৰিছোঁ, গম পায়েই আৰু আপোনালোকে, লাজটো এনেও অলপ বেছি। আৰু ইমান গৰম উঠিছে, মাস্ক হেল্ল' গাইজ, বহুত দেৰিৰ পাছত আকৌ লগ পাইছোঁ। আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ লাদৈগড়ৰ পৰা। আৰু এইবোৰ লেকচাৰ পূৰা। এইফালে আমি তিনিজনী আহিছিলোঁ। আৰু এটা কথা, কাইলৈ মানে মাৰ বাৰ্থডে। চ' মিঠাই চিঠাই কিবা কিবি তেনেকৈ অলপ লৈ আনিলোঁ বাৰ্থডেৰ কাৰণে। আৰু এতিয়া মই নি পেলাই মই ফ্ৰিজত ভৰাম। মাক নেদেখুৱাম, মাক আৰু কাইলৈ দেখুৱাম, কাৰণ মই কেক বনাবৰ কাৰণেও কিবা কিবি বস্তু লৈ আনিছোঁ। কেকো বনাম আৰু কিবা কিবি বনাম, আৰু মাৰ কাৰণে স্পেচিয়েল। আৰু তাৰ কাৰণে চাবলৈ হ'লে আপোনালোকে আজি মোৰ ব্লগটো সম্পূৰ্ণ চাই থাকিব লাগিব, কাৰণ মাৰ বাৰ্থডে 11 তাৰিখে। আৰু আজিৰ পৰাই মই ব্লগটো আৰম্ভ কৰি থৈছোঁ। কাইলৈ একদম ৰাতিপুৱাৰ পৰা আপোনালোকক দেখুৱাই থাকিম মই কি বনাওঁ, আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড। হাই ক মই শিকাই দিছোঁ তাইক। তাই মানে একদম যি লাজ নোলায়। আৰু মই বোলো ওলা নহয়। তাৰপিছত আমি যাওঁ, তেন্তে গৈ পেলাই আপোনালোকক একদম ঘৰতে লগ পাম দেই। গুড মৰ্ণিং এভৰিৱান। আজি আকৌ নেক্সট ডে হয়। কালি আহি মেলি ভিডিঅ' কৰা নহ'লে আৰু আজি সেইটো স্পেচিয়েল দিন মাৰ কাৰণে, কাৰণ আজি মা বাৰ্থডে। আৰু সকলোৱে উইচ কৰিব, মা যাতে সদায় সুস্থ হৈ থাকে, ভালে থাকে। আৰু মই মাক দেখুৱাম পিছত। বাকী আজি দিনটো আৰম্ভ কৰোঁ তেন্তে আপোনালোকৰ লগতে। মই গা চা ধুই আজৰি হ'লোঁ, আৰু এতিয়া 9টা বাজিলে। চাই থাকক আজি দিনটো কি কৰোঁ কি নকৰোঁ, সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। চ' গাইজ, বনাই আছোঁ মই কেক। আৰু এয়া কেক ৰেডি কৰিছোঁ। আৰু ৰেচিপি নিদিওঁ, মানে পাছত দেখুৱাম আৰু মানে দেখিবলৈ কেনেকুৱা হয় সম্পূৰ্ণ কেকটো। আৰু বাকী আমাৰ বাৰ্থডে গাৰ্লে বনাই আছে ভাত, আৰু পাছত দেখুৱাম দেই বাৰ্থডে গাৰ্লক। হেল্ল' গাইজ, এতিয়া 12টা বাজি গ'ল। আৰু মোৰ কেকটো ইতিমধ্যে হৈ গ'ল বাৰু। মই অভেনতে দি দিলোঁ, লৰালৰিকৈ বনাইছোঁ যিহেতু। বাকী চকলেট কেকেই বনাম। ওপৰত চকলেট এইবোৰ দিবলৈ আছে বাৰু, মানে গৰম হৈ আছে যে। আৰু আমাৰ মায়ে বনাই আছে মাছ, মানে বাৰ্থডে বুলি আৰু এতিয়া দিনত মাছ থাকেই, তথাপিতো আৰু বাৰ্থডে বুলি স্পেচিয়েল মাছেই বনাই দিছে। বাৰ্থডে গাৰ্লেই বনাইছে নিজে। আৰু মই পাছবেলা দেখুৱাম, আৰু মোৰ অৱস্থাটো দেখিবলৈ নাহাঁহিব পায় আপোনালোকে। একদম গোটেই অৱস্থা নাইকিয়া হৈ আছে আৰু। পাছত লগ পাম দেই, একদম মানে কেক চেক ৰেডি কৰিহে লগ পাম। আৰু অকণমান কিবা কিবি বনাম বাৰু, সেইবোৰ দেখুৱাম ৰ'ব, চাই থাকিব। হেল্ল' এভৰিৱান, আকৌ বহুত দেৰিৰ পাছত লগ পাইছোঁ। আৰু এতিয়া 5টা বাজি গ'ল। আৰু ফাইনেলি মোৰ বস্তুখিনি বনাই মেলি হৈ গ'ল। আৰু একদম ধুনীয়াকৈ এতিয়া মূৰ চুৰ চুই মেলি আহিছোঁ। আৰু বনাই থাকোঁতে নেদেখালোঁ, একদম পূৰা লৰালৰিকৈ বনাইছোঁ যে। আৰু মাৰ কাৰণে ছাৰপ্ৰাইজ, মানে আৰু মা নোকোৱাকৈ এইবোৰ মই নিজেই চব বনাইছোঁ। আৰু মিঠাই চিঠাই কালি সেয়া আনিয়ে থৈছিলোঁ। তেন্তে ব'লকচোন, চব ৰেডিয়ে কৰি থৈছোঁ, আপোনালোককো দেখুৱাওঁ। এইটো কেক মই বনালোঁ মাৰ কাৰণে স্পেচিয়েলি। আৰু অলপ ডিজাইন কৰি দিলোঁ। দেখিবলৈ বৰ এটা ঠিক নাই হোৱা, যদিও খাবলৈ পিছে বৰ টেষ্টি হৈছিলে জানেনে। আৰু মাৰ কাৰণে বনাই দিলোঁ আৰু বাৰ্থডে বুলি। আৰু এইফালে আছে লালমোহন, আৰু এইফালে ৰসগোল্লা, আৰু এইফালে বৰফি। আৰু এয়া বনালোঁ আলু পৰঠা। আৰু এয়া গোটেই ময়ে বনাইছোঁ স্পেচিয়েলি মাৰ কাৰণে। আৰু এয়া আৰু আলু আৰু ব্ৰেড দি বনাইছোঁ, আলু চপৰ নিচিনাকৈ। আৰু এয়া মই মেগী পকৰি বনালোঁ, আৰু এয়া আলু চপো এক্সট্ৰাকৈ বনালোঁ। আৰু এইফালে পকৰি বনালোঁ। ফাইনেলি আমাৰ আজি বাৰ্থডে।
সৰুকৈ আৰু এইটো দেখুৱাবলৈ পাহৰি গৈছিলোঁ এইটো তাৰপিছত এতিয়া ঘৰতে আৰু মানুহ চানুহ নাই মতা ঘৰতে খাম আৰু এয়া এতিয়া মাক মাতিছোঁ কেকটো কাটিবলৈ তুমি মোৰে যে কত জনমৰে মোৰ আপোন যে তুমি হেপী বাৰ্থডে ডিয়াৰ মা আকাশৰে তুমি পোহৰ যে এতিয়া আমাৰ মৰমক অকণমান খুৱাই মনে আজি পাখি চিতা চিতাবা অকণমান খুৱাই দিয়া চোৱা কিনো ৰং হিয়া ভৰে মিঠা মিঠা আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰা জুৰিলেহি আজি মনে মনে আজি মানে বাৰ্থডেত চবেই ইমান বেছি উইচ কৰিছে মোৰ হোৱাটছএপত ফেচবুক আৰু চবেই মানে বহুত বেছি উইচ কৰিছে মাক আৰু মাৰ ফালৰ পৰা সকলোকে কিবা এটা কৈ দিয়া মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ যাতে মোক দিয়া মৰমখিনি তাইকো সদায় দি থাকে তাকে মৰম কৰিছোঁ মা মানে নোলায় আজি মই মানে কৈছোঁ নাই ওলাবই লাগিব মায়ে কৈছে এইবোৰ কেক চেক মই নাকাটো দেই মই বোলো নালাগে এনেই জাষ্ট মই বনাইছোঁ আৰু ঘৰতহে আৰু মায়ে কৈছে নাই নেপকাটো মই বোলো নাই নহ'ব যেনে তেনে কটালোঁ আৰু এইফালে আমাৰ মৰম আছে মৰমে বাৰ্থডে খাব আহিছে মৰম তুমি এতিয়া কি খাবা ইয়াৰ তুমি এতিয়া কি খাবা মিঠাই খাবা কোনটো খাবা ৰসগোল্লা খাবা আৰু আপোনালোককো এয়া দি দিছোঁ খক বাৰ্থডে পাৰ্টি ইমান ধুনীয়াকৈ উইচ কৰি আছে আৰু সদায় কৰি থাকিব আৰু সদায় এনেকৈ মৰম দি থাকিব দেই ইমান ভাল লাগিছে জানেনে আজি ইমান মৰম দিছে সঁচাকৈ মাক বহুত ভাল লাগিছে আৰু সদায় মৰম দি থাকিব আকৌ অকণমান দেৰি পাছত লগ পাই আছোঁ দেই হেল্ল' গাইজ অথনি যে ইমান বেছি বৰষুণ দিলে গম পায়নে তাৰপিছত মই ভাবিছোঁ ভিডিঅ'টো কৰিম নোৱাৰিলোৱে কৰিব একদম এতিয়াও দিয়ে আছে অকণমান এৰিছে মই বোলো ভিডিঅ'টো মই এণ্ড কৰিয়ে দিওঁ আৰু বেছি দীঘল নকৰোঁ যিহেতু কালিৰ পৰা মই ভিডিঅ' কৰিয়ে আছোঁ ভাবিছোঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে আপোনালোকৰ ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মই চাগে এই সপ্তাহত মানে এটা দুটাহে ভিডিঅ' দিম নেক্সট মোৰ বাৰ্থডে আহি আছে মোৰ বাৰ্থডে ব্লগ পাব বাৰু মানে কি হ'ল এক্সামো পালেহি যে চ' ব্লগবোৰ মানে বনাই থাকিবলৈ সদায় ডেইলি মানে পৰা নাই চ' দিম আৰু কিন্তু পাহৰি নাযাব দেই চাই থাকিব আকৌ মোৰ ভিডিঅ'বোৰ আৰু সকলোকে মা আৰু মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ ইমান ধুনীয়াকৈ উইচ কৰিছে আপোনালোকে মা আৰু সদায় এনেকৈ মৰম দি থাকিব বহুত বেছি মৰম সকলোলৈকে বাই বাই লাভ ইউ অল আকৌ এটা নতুন ভিডিঅ' সৈতে অতি সোনকালে আহি আছোঁ তুলিয়া বতাহে উৰি আহি কলে যে